বন্ধুসকল माताजी का गर्भ ব্লগ এণ্ড এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ বহুত দিনৰ মূৰত এটা আজি মই আছোঁ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল স্পৰ্টছ চেণ্টাৰ প্ৰগতি মৈদাম দিল্লী আজি আছাম ডে উপলক্ষে ইয়াত উপস্থিত বহুত প্ৰগ্ৰেম হ'ব ইয়াত অসম দিৱস সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচী সত্ৰীয়া নৃত্যৰে আৰম্ভ হৈছে আৰু বিভিন্ন অনুষ্ঠান আছে সকলোবিলাক আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ অনুষ্ঠিত অসম দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীত উপস্থিত থকা সকলো দৰ্শকে চিঞৰি আছিল যে বিহু লাগে বিহু আহিছে অসমৰ পৰা এই বিহু নৃত্য দলে দিল্লীত পৰিৱেশন কৰি আছে গতিকে আহক তেখেতসকলৰ বিহু নৃত্য উপভোগ কৰোঁ
লগতে মঞ্চৰ আগত উপস্থিত সকলো ব্যক্তিলৈ মোৰ শ্ৰদ্ধা আৰু দেৰিকৈ হ'লে হৈ যোৱা প্ৰত্যেকটো উৎসৱৰ আপোনালোকক আৰু বহুতখিনি বেছি মৰম কৰিছোঁ এতিয়া অসমীয়া মানুহ কিমান আছে হাতখন ওপৰলৈ দিয়ক না তেতিয়া অসমৰে গোটেই অসম লাগি আছে মই চিৰিয়াছলি যেতিয়া আহি পাইছোঁ এনেকুৱা লাগিছে মই শ্ৰদ্ধাঞ্জলি গানৰ অনুষ্ঠান কৰি আছোঁ ইমান অসমীয়া মানুহ লগ পাইছোঁ ইয়াত নালাগে আৰু বেছি সময় নলওঁ আপোনালোকে মৰম দিয়া কেইবাটাও গীত আজি আপোনালোকৰ বাবে গাম বিহুৱে গান গাওঁতে দেখিছোঁ সকলোৱে খুব ধুনীয়াকৈ ফূৰ্তি কৰি আছে আৰু একেই আপোনালোকৰ সেই আগৰ আন্তৰিকতা লাগিব মোৰলৈও আৰু প্ৰথমতে আপোনালোক সকলোকে অসম দিৱসৰ হিয়া ভৰা শুভকামনা জনাইছোঁ আৰু আন্তৰিক মোৰ মৰম শ্ৰদ্ধা জনাইছোঁ ককাইদেউ বিমল বৰাকে আদি কৰি সকলোকে ধন্যবাদ জনাইছোঁ যদিও দিল্লীত আছোঁহি তাত থকা যে লগা নাই অসমতে থকা দৰে লাগিছে গোটেই আমাৰ অসমীয়া মানুহখিনিকে লগ পাইছোঁ গতিকে অকণমান নাচিবনে গহীন গানে আৰম্ভ কৰিম নে অকণমান উৎপাতৰ ফালৰ পৰা যাওঁ কি কৰিম কওক ময়ো আপোনালোকৰ মৰম বিচাৰি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ সকলোকে ধন্যবাদ